হাই গাইজ, কি খবৰ? ভালনে সকলোৰে? মই গীতে স্বাগতম জনাইছোঁ মোৰ উন্নতি ব্লগলৈ। এতিয়া মই বনাব লৈছোঁ কণী দম। মইনো কণী দম কেনেকৈ বনাওঁ তাকে অকণমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এয়া চাওকচোন, মই আলু আৰু কণী দুইটা মই বহাই থৈ দিছিলোঁ। এতিয়া আলু আৰু কণীখিনি সিজিছেগৈ, প্ৰায় সিজিছে আৰু অকণমান বাকী আছে আলুখিনি। এইখিনি সিজি হ'লে মই বাকীখিনি বনাই দেখাই। মছলাখিনি মই ৰেডি কৰি লৈছোঁ। মছলা মানে 2টা কেঁচা জলকীয়া, 3টা পিঁয়াজ কাটি লৈছোঁ, 1টা বিলাহী, আদা আৰু নহৰু, এই দুইখিনি। এতিয়া এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত মই কণীখিনি আৰু আলুখিনি মই নমাই ল'লোঁ। কণীখিনি মই বাকলি গুচাই ধুনীয়াকৈ কটাৰীৰে মাজে মাজে এনেকৈ দীঘল দীঘলকৈ পাতলকৈ আঁচ দি ল'লোঁ। আৰু এতিয়া এইখিনি মই ভাজি ল'ম। কেৰাহীখন গৰমেই হৈছে, তেলো দিলোঁ। এতিয়া এইখিনি বহাই দিওঁ। কণীখিনি ৰঙচুৱা হৈছে, এতিয়া মই কণীখিনি নমাই ল'ম। আলুখিনি আৰু অকণমান সময় বেছিকৈ ভাজি ল'ম। তাৰপাছত আলুখিনি ৰঙচুৱা হৈ গ'ল ধুনীয়াকৈ। মই যিমানখিনিলৈকে ভাবিছিলোঁ সিমানখিনি ৰঙচুৱা কৰি ল'লোঁ। এতিয়া মই আলুখিনি কাঢ়ি ল'ম। এতিয়া মই এখন কেৰাহীতে মই এইখিনি তেলতে মই 2টা শুকান জলকীয়া, 2টা তেজপাত এইখিনি দি দিছোঁ। আৰু এইখিনি হৈছেই। আৰু ইয়াতে মই কৰি থোৱা পেষ্ট, এইখিনি মই পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টখিনি ইয়াতে মই দি দিম। এতিয়া এইখিনি মই এনেদৰে মই অলপ পানীটো শুকোৱালৈকে অলপ ভাজি আছোঁ। এতিয়া ভাজি থাকি পেলাই মই ইয়াতে এতিয়া কণীখিনি আৰু ইয়াতে নিজৰ সোৱাদ অনুসৰি নিমখ অলপ দি দিব। তাৰপিছত জিৰা, ধনিয়া, গৰম মছলা মই গোটেইখিনি দি ল'ম এতিয়া। তেনেদৰে আৰু একেবাৰে অকণমান ঘিউ দি দিব। বিচাৰিম অকণমান ৰ'বা। অকণমান ঘিউ দি দিব। ঘিউটো তাৰ গোন্ধটো খুবেই ধুনীয়া লাগে, সেইকাৰণে মই শেষত অকণমান ঘিউ দিছোঁ। যদি আপোনালোকে ইচ্ছা নকৰে নিদিলেও হ'ব, সেইটো অপশ্যনেল হয়। একেবাৰে শেষত মোৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে লাগি থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে যাতে পাই যায়।